কৰিছোঁ। গতিকে এইখিনি আছিলে মূল উদ্দেশ্য। আমি কোনো ক্ষেত্ৰত যাব নোৱাৰোঁ। সমষ্টিতে আমি থকাৰ কৰি দিব লাগে। এই খচৰ আমি নামানো, এই খচৰ আমি নামানো, নিৰ্বাচনী আয়োগৰ হতকাৰী সিদ্ধান্তক নামানো, নিৰ্বাচন আয়োগৰ হতকাৰী সিদ্ধান্তক আমি নামানো, নাওবৈচা সমষ্টিলৈ নাযাওঁ, যোগাযোগ বিচ্ছিন্ন নাওবৈচালৈ নাযাওঁ। অনুভৱ কৰিছে আজিৰ প্ৰতিবাদী সভাৰ মূলত কি আছিল আমাৰ, সেয়ে আপোনালোকৰ জ্ঞাততে পুনৰ আমি জনাব খোজো। ঢকুৱাখানা সমষ্টিৰ পৰা বৰ্ষামুখ আৰু সোৱণশিৰি পঞ্চায়তৰ 20খন গাঁৱত ধন্যবাদ। হেৰিটো কওক আপোনাৰ। আজিৰ প্ৰতিবাদী সভাৰ যোগেদি মোৰ তিনিটা কথা ক'বলগীয়া আছে। যিহেতু এখন ফাইনেল ড্ৰাফ্ট নহয়, আৰু সেইকাৰণে মই নিৰ্বাচনী আয়োগ আৰু অসম চৰকাৰলৈ এটাই আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ যেতিয়া পাব্লিক হিয়াৰিং হ'ব, অসমলৈ নিৰ্বাচন আয়োগ যেতিয়া আহিব, নিৰ্বাচন আয়োগ আহোঁতে আমাৰ অভিযোগবিলাক তেওঁলোকে তন্নতন্নকৈ বিবেচনা কৰক, আৰু ফাইনেল ড্ৰাফ্টখন যেতিয়া বনাব, ফাইনেল ড্ৰাফ্টখন বনাওঁতে আমাৰ 20খন গাঁও আছিলে, সেই 20খন গাঁৱক ঢকুৱাখানা সমষ্টিলৈ ঘূৰাই দিয়ক। আৰু দ্বিতীয়তে মোৰ এটা আহ্বান আছে যে যদি আমি নাওবৈচালৈ যদি যাব লগা হয়, নাওবৈচা সমষ্টিখন ৰিজাৰ্ভ নকৰি সংৰক্ষণমুক্ত কৰিব লাগে। সেইটো আমাৰ দাবী, আৰু সংৰক্ষণমুক্ত কৰিব লাগে সেইকাৰণে যে আমি 20খন মিচিং গাঁও যিহেতুকে আমাৰ ঢকুৱাখানা সমষ্টিৰ পৰা কৰ্তন কৰি নাওবৈচালৈ অন্তৰ্ভুক্ত কৰা হৈছে, আৰু ইয়াত আমাৰ নৱপ্ৰজন্মৰ কথা আছে যে বহুত দিনলৈ আমাৰ নৱপ্ৰজন্মই তেওঁলোকৰ অধিকাৰ কিন্তু সেই ৰিজাৰ্ভেশ্যনৰ আওতাত থাকি তেওঁলোকে সাব্যস্ত কৰিব লাগিব। গতিকে